নমস্কাৰ বন্ধুসকল, মই ডাক্তৰ ঋষিকেশ নাথ। আপোনালোক সকলোকে মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এগৰাকী গৰ্ভৱতী মহিলাই কেনেদৰে নিজৰ যত্ন ল'ব লাগে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গৰ্ভধাৰণ মানৱ জীৱনৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ সময়। ই কেৱল এক জৈৱিক ঘটনা নহয়, বৰঞ্চ মানৱ জীৱনৰ অস্তিত্ব অব্যাহত ৰখা এক মহান প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ লগত জড়িত হৈ আছে বহু আশা, বহু সপোন আৰু বহু ত্যাগ। মাতৃত্ব লাভ কৰাটো এক মহান আশীৰ্বাদ হিচাপে গণ্য কৰা হয়। চিকিৎসা বিজ্ঞানৰ মতে গৰ্ভাৱস্থা অৰ্থাৎ প্ৰেগনেঞ্চিৰ সম্পূৰ্ণ সময় হৈছে প্ৰায় 9 মাহ 7 দিন। গৰ্ভাৱস্থা অৰ্থাৎ প্ৰেগনেঞ্চিক সাধাৰণতে 3টা ভাগত ভাগ কৰা হয়। প্ৰথম 3 মাহ নতুবা ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰ, দ্বিতীয় 3 মাহ নতুবা ছেকেণ্ড ট্ৰাইমিষ্টাৰ, তৃতীয় 3 মাহ নতুবা থাৰ্ড ট্ৰাইমিষ্টাৰ। প্ৰেগনেঞ্চিৰ এই সময়ছোৱাত গৰ্ভৱতী মহিলাই অন্ততঃ 4 বাৰকৈ এণ্টিনেটাল চেকআপ অৰ্থাৎ প্ৰসূতি স্বাস্থ্য পৰীক্ষা কৰাটো অত্যন্ত প্ৰয়োজনীয়। প্ৰথম 3 মাহত এবাৰ, দ্বিতীয় 3 মাহত এবাৰ আৰু শেষৰ 3 মাহত অতি কমেও 2 বাৰকৈ এণ্টিনেটাল চেকআপ কৰিব লাগে। আহক আমি এতিয়া আলোচনা কৰোঁ প্ৰথম 3 মাহ অৰ্থাৎ ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰত কিদৰে গৰ্ভৱতী মহিলাই নিজৰ যত্ন ল'ব লাগে। প্ৰথম 3 মাহ গৰ্ভৱতী মহিলাৰ বাবে অতি গুৰুত্বপূৰ্ণ সময়। এই সময়ত প্ৰথমতে মাহেকীয়া বন্ধ হোৱাৰ লগত সংগতি ৰাখি ইউৰিন প্ৰেগনেঞ্চি টেষ্টৰ জৰিয়তে গৰ্ভাৱস্থা অৰ্থাৎ প্ৰেগনেঞ্চি নিশ্চিত কৰা হয়। গৰ্ভাৱস্থা নিশ্চিত হোৱাৰ পিছত চিকিৎসকৰ ওচৰত প্ৰেগনেঞ্চি ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ পঞ্জীয়ন কৰা হয়। তদুপৰি অন্তিম মাহেকীয়াৰ দিন অৰ্থাৎ লাষ্ট মেনষ্ট্ৰুৱেশ্যন পিৰিয়ড অনুসৰি প্ৰসৱৰ সম্ভাৱ্য দিন অৰ্থাৎ এক্সপেক্টেড ডেট অফ ডেলিভাৰী গণনা কৰা হয়। ফাৰ্ষ্ট এণ্টিনেটাল চেকআপৰ স্বাস্থ্য পৰীক্ষাত ব্লাড প্ৰেছাৰ, পালছ, ওজন পৰীক্ষা কৰা হয়। তদুপৰি শৰীৰত হিমগ্ল'বিনৰ পৰিমাণ, তেজৰ গ্ৰুপ, বিভিন্ন অংগৰ কাৰ্যক্ষমতা যেনে থাইৰয়ড, লিভাৰ, কিডনী পৰীক্ষা কৰা হয়। ইয়াৰ লগে লগে বিভিন্ন সংক্ৰমণজনিত ৰোগৰো পৰীক্ষা কৰা হয়। এই প্ৰথম 3 মাহতে আল্ট্ৰাছাউণ্ডৰ জৰিয়তে ভ্ৰূণৰ অৱস্থান আৰু বিকাশ পৰীক্ষা কৰা হয়। ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰত চিকিৎসকে সাধাৰণতে গৰ্ভৱতী মহিলাক ফলিক এচিড টেবলেট খাবলৈ দিয়ে। ই কেঁচুৱাৰ মগজু আৰু মেৰুদণ্ডৰ জন্মগত ত্ৰুটি প্ৰতিৰোধ কৰাত সহায় কৰে। এই সময়ত চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ কোনো দৰৱ গ্ৰহণ কৰিব নালাগে। এক্সৰেও বিশেষকৈ কৰিব নালাগে। অত্যাধিক কঠিন কাম কৰিব নালাগে। বহু মহিলাই এই সময়ত মৰ্নিং চিকনেছ অৰ্থাৎ সঘনাই বমি হোৱা সমস্যাত আক্ৰান্ত হোৱা দেখা যায়। এই সমস্যা ঠিক কৰিবলৈ এবাৰতে অধিক আহাৰ গ্ৰহণ নকৰি কম পৰিমাণৰ আহাৰ সঘনাই গ্ৰহণ কৰিব লাগে। এতিয়া আমি আলোচনা কৰিম দ্বিতীয় 3 মাহত কিদৰে গৰ্ভৱতী মহিলাই নিজৰ যত্ন ল'ব লাগে। এই দ্বিতীয় 3 মাহ অৰ্থাৎ ছেকেণ্ড ট্ৰাইমিষ্টাৰৰ সময়ত কেঁচুৱাৰ অংগসমূহ বিকাশ তীব্ৰভাৱে আৰম্ভ হয়। প্ৰথম 3 মাহৰ নিচিনাকৈ এই দ্বিতীয় 3 মাহতো চিকিৎসকে গৰ্ভৱতী মহিলাৰ সাধাৰণ স্বাস্থ্য পৰীক্ষা কৰে। তদুপৰি ৰক্তচাপজনিত জটিল সমস্যা, ওজন বৃদ্ধি আৰু জেষ্টেচনেল ডায়েবেটিছৰ স্ক্ৰিনিং কৰে। এই দ্বিতীয় 3 মাহতে 18 পৰা 20 সপ্তাহৰ ভিতৰত এন'মেলি স্কেন কৰা হয়। এই স্কেনৰ জৰিয়তে কেঁচুৱাৰ অংগসমূহ স্বাভাৱিকভাৱে বিকশিত হৈছে নে নাই সেয়া পৰীক্ষা কৰা হয়। এই সময়ত এনিমিয়া ৰোধ কৰিবলৈ মহিলাসকলক আইৰণ ফলিক এচিড টেবলেট খাবলৈ দিয়া হয়। তদুপৰি টিডি ভেকচিনৰ প্ৰথম পালি অৰ্থাৎ ফাৰ্ষ্ট ড'জ 16 পৰা 24 সপ্তাহৰ ভিতৰত দিয়া হয়। এই দ্বিতীয় 3 মাহত মহিলাসকলে সাধাৰণতে কোষ্ঠকাঠিন্য অৰ্থাৎ কনষ্টিপেশ্যন নামৰ সমস্যাত ভুগে। ফাইবাৰযুক্ত খাদ্য, শাক পাচলি, ফল মূল আৰু পৰ্যাপ্ত পৰিমাণৰ পানী গ্ৰহণে কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰাত সহায় কৰে। আহক আমি এতিয়া আলোচনা কৰোঁ তৃতীয় 3 মাহ অৰ্থাৎ থাৰ্ড ট্ৰাইমিষ্টাৰৰ সময়ত কি কৰিব লাগে। প্ৰেগনেঞ্চিৰ এই অন্তিম 3 মাহ সময়ত গৰ্ভৱতী মহিলাসকলে আগতকৈ অধিক সাৱধান হ'ব লাগে। এই সময়ত চিকিৎসকৰ ওচৰত নিয়মীয়াকৈ নিজৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগে। এই স্বাস্থ্য পৰীক্ষাত কেঁচুৱাৰ অৱস্থান, কেঁচুৱাৰ হৃদস্পন্দন, সম্ভাৱ্য ওজন চিকিৎসকে পৰীক্ষা কৰে। তদুপৰি এই সময়ত টিটি ভেকচিনৰ দ্বিতীয় পালি অৰ্থাৎ ছেকেণ্ড ড'জ দিয়া হয়। লগতে আইৰণ ফলিক এচিড টেবলেটৰো উপৰিও কেলছিয়াম টেবলেট এই সময়ছোৱাত খাবলৈ পৰামৰ্শ দিয়া হয়। থাৰ্ড ট্ৰাইমিষ্টাৰৰ এই সময়ছোৱাত অলপ ভৰি ফুলা লক্ষণ দেখা দিব পাৰে। ইয়াক ঠিক কৰিবলৈ গাৰুৰ ওপৰত ভৰি তুলি বিশ্ৰাম ল'ব লাগে। তদুপৰি কঁকালৰ বিষ লাঘৱ কৰিবলৈ কাটি হৈ শুব লাগে। চিকিৎসকসকলে অন্তিম 3 মাহত দেখা দিব পৰা কিছুমান বিপদ সংকেত চিনাক্ত কৰিছে। তীব্ৰ পেটৰ বিষ, যোনিৰ পৰা ৰক্তক্ষৰণ, যোনিৰ
পৰা পানীৰ দৰে পদাৰ্থ ওলাই অহা, নিয়মীয়া শক্তিশালী সংকোচন আদিৰ দৰে সংকেতবোৰ দেখা দিলে তৎক্ষণাত চিকিৎসালয়ৰ বা চিকিৎসকৰ ওচৰলৈ যাব লাগে। প্ৰসৱৰ পিছত প্ৰথম 6 সপ্তাহ অতি গুৰুত্বপূৰ্ণ। এই সময়ত মাতৃৰ স্বাস্থ্য পৰীক্ষা নিয়মীয়াভাৱে কৰিব লাগে। তদুপৰি ৰক্তক্ষৰণ সংক্ৰমণো পৰীক্ষা কৰিব লাগে। লগতে স্তনপানৰ সঠিক পদ্ধতি সম্পৰ্কে মাতৃসকলক সজাগ কৰিব লাগে। সন্তান জন্মৰ প্ৰায় 6 মাহলৈকে কেৱল মাতৃৰ গাখীৰ খাবলৈ দিয়া হয়, যাক এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং বুলিও কোৱা হয়। গতিকে আমি বুজিলোঁ এজনী সুস্থ নাৰী আৰু এটি সুস্থ শিশু মিলিহে এটি সুস্থ পৰিয়াল গঠন হয় আৰু সুস্থ পৰিয়ালৰ জৰিয়তেহে এখন সুস্থ সমাজ গঢ়াটো সম্ভৱ হয়। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।